এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আহিছোঁ ছট পূজা চাবলৈ। মোৰ লগত আপোনালোকো চাওক আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আমি আহি ভিতৰত সোমালোহি। বহুত মানুহ হ'লেও মই দেখুৱাব চেষ্টা কৰিম যিখিনি পাৰোঁ। চ' ভাল লাগিছে, বহুত মানুহ ইমান হাজাৰ হাজাৰ মানুহৰ মাজত মই ৰাতি ইয়াতে হেৰাব লাগিলে সৰ্বনাশ, চিনিয়ে নাপাব মুখখনত। পেহী আহিছে মোৰ লগত, পেহী, আইতা, মই, ভণ্টি আৰু ওচৰৰ মাইনা এজনীক লৈ আনিছোঁ। পূজা চাওঁ বোলো আৰু ময়ো চাওঁ, আপোনালোককো দেখুৱাওক। ইমান ভিৰৰ মাজত বহুত ভাল লাগিছে আজি। ইমান ধুনীয়া ডেক'ৰেশ্যন, ইমান ধুনীয়া পূজা। সকলোলৈ পূজাৰ শুভেচ্ছা থাকিল মোৰ ফালৰ পৰা। ভাল লাগিছে, বহুতো মানুহেই, কিনো কম, ক'ব লগা একো নাই। ভিডিঅ'খিনি আপোনালোকক দেখাওঁ বুলি আহিছোঁ। এয়া বহুত মানুহ, মই হেৰাই যাম এতিয়া। আমাৰ জেঠিক দেখা পাই গ'লোঁ হঠাতে। আমি এইবাৰ জেঠিও ফাৰ্ষ্ট টাইম পূজা কৰিছে। তাৰমানে জেঠিৰ বাইদেউ ভাগৰ পূজা কৰিব আছিল, এইবাৰ প্ৰথম পূজা কৰিছে। বহুত ধুনীয়া, ভাল লাগিলে। মোৰ ভিডিঅ'টোক লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব।